গুড মৰ্ণিং। আজি 2 নম্বৰ দিন। আজি কি দেখিবলৈ পাওঁ আপোনালোকক সকলো দেখাম সৰুকৈ আৰু বাহিৰৰ ভিডিঅ'বিলাক। আমি পালোহি এতিয়া ৱেষ্ট বেংগল। দাঁত ব্ৰাছ কৰি আছোঁ আৰু ৱেষ্ট বেংগলত একদম বাহিৰলৈ চাইছোঁ খিৰিকী দি। ইমান ধুনীয়া দৃশ্য আৰু একদম মাটি কঁঠালৰ খেতি, তিলৰ খেতি আৰু বিভিন্ন ধৰণৰ খেতি কৰিছে ইয়াত। ইমান খেতি ইয়াত কৈছোঁ নহয়, কিমান খেতি কৰিছে আপোনালোকে নিজ চকুৱে চাওকচোন। বিঘা বিঘা মাটি কঁঠালৰ খেতি, তাৰপিছত এইপিনে তিলৰ খেতি আৰু বহুত বিভিন্ন ধৰণৰ খেতি কৰিছে। চাওক আপোনালোকে, ইমান ধুনীয়া ভিউ ৱেষ্ট বেংগলৰ। সেউজীয়া আমাৰ অসমতে ইমান খেতি নকৰে যিমান বাহিৰৰ মানুহবিলাকে কৰে। আৰু কিমান কি দেখিবলৈ বাকী আছে তো চাই থাকক আপোনালোকে। মই এইটো স্মৃতি হিচাপে মানে সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকেও অলপ চাব বুলি আশা কৰিছোঁ। আৰু বলক তেনেহ'লে। আখ খেতিও, তিল খেতিও বহুত খেতি কৰিছে। মই মোবাইলটো বাহিৰৰ পৰা ভিডিঅ' নাই কৰা, ট্ৰেইনৰ বাহিৰলৈ উলিয়াই নাই দিয়া, কিজানি পৰি যায়। বহুত ৰিক্সৰ কথা নহয় জানো, সেইকাৰণে ভিতৰৰ পৰা মই মানে যিমানখিনি পাৰোঁ ভিতৰৰ পৰাই খিৰিকীৰ কিনাৰত বহি ভিডিঅ' কৰিছোঁ। আপোনালোকেও চাওক। এতিয়া ঘৰৰ পৰা যিহেতু কালি খানা অনাখিনি খতম হৈ গ'ল, এতিয়া লাডু আৰু মানে বৰপিঠা আছে। এইখিনি এতিয়া তেল পিঠাখিনি খাবলৈ লৈছোঁ প্ৰথম আজি মানে আৰম্ভণি ব্ৰেকফাষ্টত। তাৰপিছত কি খাওঁ, কি হয় আজি ৰাতিলৈকে ভিডিঅ'টো চাই থাকিব। খানা চানা নাই, পানী খাই পেট ভৰাইছোঁ গৈছে পেহীয়ে। আৰু বেছি খালেও ভয় নহয়, হাগিব লাগিব ন। ট্ৰেইনত থকাটো বহুত মানে কি ক'ম অসুবিধা। আৰু সেইকাৰণে মইতো বহুত কম খাইছোঁ, একদম কম মানে কি ক'ম, মইতো খোৱাই নাই। যি অকল পানী খাইছোঁ, একদম লাইট খাবলৈ মন গ'লেও মই খোৱা নাই, কিজানিবা হাগিব লাগে। আৰু বহুত কষ্টকৰ হৈছেগৈ ট্ৰেইনত থকাটো, মইতো নোৱাৰোঁ। একদম কি ক'ব আৰু উপায় নাই। আপোনালোকৰ লগত হৈছে নাই ক'বচোন এনেকুৱা, যোনে ট্ৰেইনত জাৰ্ণি কৰিছে, লং জাৰ্ণি। মোৰতো ফাৰ্ষ্ট ন, তো হ'লেও মই মানে নোৱাৰিলোঁ। আমি বিহাৰ পালোহি। বিহাৰৰ ইমান ধুনীয়া দৃশ্য, ইমান বিঘা খেতি, হাল বাই, গৰুৱে হাল বাইছে, ট্ৰেক্টৰে হাল বাই ৰুই আছে। আৰু তাল গছবোৰ, খেজুৰ গছবোৰ ইমান ধুনীয়া পকি আছে, ইমান ধুনীয়া দৃশ্য। আৰু এতিয়া পেটে কল মলালে বুলি ভাবি কিনে পেহাই এতিয়া বিহাৰৰ ষ্টেচনতে নামি কিনে ৰুটি ল'লে। ৰুটিটো ইমানেই পাতলা, কি ক'ম মানে, শুকান ৰুটি। এতিয়া ফাৰ্ষ্ট বিহাৰৰ ৰুটি, শুকান ৰুটি টেষ্ট কৰি পেলাওক। সিমানো বেয়া নাছিলে, সিমানো ভাল নাছিলে, হ'লেও আৰু খালোঁ আৰু অলপ পেটটো শান্তি পাওক বুলি। কালিৰ পৰা যিহেতু একো খোৱা নাই, হাগিব লগা ভয়ত, সেইকাৰণে এইটোৱে মানে খাই লৈছোঁ। আৰু ৰাতিলৈকে একো নাখাওঁ, পানী খাম। এনেকেই দিনটো কটাই দিম। কাইলৈ পামগৈ দিল্লীতে কিবাকিবি খাম আৰু হোটেলত ৰৈ ফ্ৰেছ হৈ কিনে গা চা ধুই ল'ম। তো গৈ আছোঁ, আপোনালোকে চাই থাকক। সঁচাকৈ দেই, লং জাৰ্ণিত মানে ট্ৰেইনত বিশেষকৈ এইটোৱে প্ৰব্লেম, হগা মোটা এইটো বহুত প্ৰব্লেম। মানে মই মানে নোৱাৰোঁ, মানে ইমানেই কি ক'ম আপোনালোকক। আৰু চবেই নোৱাৰে ন, তো সেইকাৰণে আৰু ময়ো মানে অলপ নোৱাৰোঁ। আৰু বিহাৰৰ ইমান ধুনীয়া দৃশ্য। বিহাৰত কল খেতি ইমান কৰিছে, ধান খেতিৰ লগতে কল খেতি, তাল, খেজুৰ এইবিলাক বহুত খেতি, মানে ইমানেই খেতি, বিঘা কলৰ খেতি দেখি মই মানে অবাক হৈ গৈছোঁ। ইমান কষ্ট কৰিব পাৰে বিহাৰৰ মানুহবিলাকে, একদম মানে মানিব লাগিব, ইমান খেতি বাপৰে। আৰু বিহাৰৰ এখন নদী পাইছোঁ, কি নদী নাম চাম নাজানো মই। বিহাৰৰ সঁচাকৈ দৃশ্য বহুত সুন্দৰ, কিন্তু ইয়াত বহুত গৰমত থাকিব পৰা নাই, বহুত গৰম। বিহাৰত মই এটা বস্তু মোৰ মানে বেছিকৈ ভাল লাগিলে, ইমান সেউজীয়া পৰিৱেশ সঁচাকৈ। আৰু এটা বস্তু মই বেছি দেখিছোঁ, মহ বহুত আছে বিহাৰত। প্ৰায় মহ একদম প্ৰতি ঘৰতে আছে বুলি ক'লেও বেয়া নহয়। গৰু আৰু মহ, গৰুতকৈ মহৰ সংখ্যা বেছি। মানে মহ ইমান জাক মহ আছে নহয়, বাপৰে। আৰু ইয়াৰ মানুহবিলাকে মানে বহুত মানে কষ্ট কৰিব পাৰে। আৰু ইয়াত মানে মানুহবিলাকে গোবৰ জ্বলাই নেকি, গোবৰ মানে চটা কৰি মেলি একদম ৰ'দত শুকুৱাই থৈ দিছে। একদম জাপ মানে পিঠা নিচিনা জাপি থৈ দিছে, একদম পূৰা জাপি থৈ দিছে। আৰু কি দেখিবলৈ পাওঁ আপোনালোকক কৈ যাম বাৰু। বিহাৰৰ ঘৰবিলাক ইমান থেপি, কিছুমানটো ধুনীয়া আৰু কিছুমান একদম পূৰা থেপিকৈ, একদম পূৰা সৰু ঘৰ, ইমান অকণমানি মানে। কিছুমান বৰ লেতেৰা কিছুমান চফা, একদম ধুনীয়া। আৰু মানে চবচোন বিহাৰত সোমোৱাৰ পৰাই অকল মানে ৰুমালে অকল ঘাম মুচিয়ে আছোঁ। ইমান গৰম, কি ক'ব, মানে ভমক কৰিছে, একদম থাকিব পৰা নাই। মানে তাতে গা ধোৱা নাই এদিন, আজি হ'লে 2 দিন হ'বগৈ, 2 দিন গা নোধোৱাকৈ। কিমান অশান্তিত আছোঁ মানে,
ক'ব পৰা নাই মানে বহুত অশান্তি কি কেতিয়াকৈ দিল্লী পাওঁগৈ সেনেকুৱা লাগি আছে মানে ভিডিঅ' কৰি গৈ থাকোঁতে কেমেৰাত আবদ্ধ হ'ল ইমান ধুনীয়া এটা দৃশ্য চাওকচোন ককা আইতাই গৰমত কি ধুনীয়াকৈ আইচক্ৰীম খাই আছে আৰু এতিয়া আমি আহি ইমান ধুনীয়া জেগা এডোখৰ পালোহি পুখুৰীয়ে নে কি নদীয়ে নে এইটো নাজানো একদম মূৰবিলাক চাওকচোন গৰমত একদম পানীত কেনেকৈ মানে মূৰটোহেঁত উলিয়াই উলিয়াই একদম পূৰা পানীৰ তলত সাঁতুৰিছে আৰু পানীত সোমাই আছে বিহাৰখন ইমানেই ডাঙৰ গৈও শেষ নাই হোৱা এতিয়া ক'ৰ পালোহি জানো ইমান ধুনীয়া এটা মানে হনুমান মন্দিৰ ওচৰতে ট্ৰেইনখন ৰখালে আকৌ এতিয়া যাত্ৰা আৰম্ভ হ'ব এতিয়া এইডোখৰ মানে ইমান আৰু মানে ধুনীয়া যিমানে আগলৈ গৈ আছোঁ সিমানেই ধুনীয়া ধুনীয়া মানে জেগাবোৰ বা ঠাইবিলাক পাই গৈ আছোঁ ইয়াত আকৌ আম ইমানেই গছ আছে ইমান চাপৰতে ইমান আম লাগি আছে অকল আম গছ কি ক'ম মানে পগলা হৈ গৈছোঁ আমাৰ অসমততো এবাৰ আমেই খাব নাপালোঁ আমেই নুফুলিলে গছৰ আম এটাও নালাগিলে কিন্তু এইফালে চাওক ইমানেই আম লাগিছে ডাল ভৰি বাপৰে সঁচাকৈ বাহিৰলৈ ওলাই আহিলেহে গম পোৱা যায় অসমৰ বাহিৰতো ইমান ধুনীয়া ধুনীয়া ঠাই আছে মই প্ৰথমবাৰ অসমৰ বাহিৰত আহিছোঁ ইমান দূৰত তো মানে অৰুণাচল এইবিলাক গৈছোঁ বাৰু কিন্তু এইটো ছাইডে মানে গুৱাহাটী এইটো ছাইডে মানে প্ৰথম আহিছোঁ তো মই এতিয়াহে গম পাইছোঁ ইমান ধুনীয়া ধুনীয়া জেগা আছে সঁচাকৈ আৰু গছ গছনি একদম ঠাইবিলাক কিন্তু বহুত ধুনীয়া মানে গৰম হ'ব পাৰে কিন্তু মানে বহুত ধুনীয়া মানে সেউজীয়া পৰিৱেশ আৰু সেউজীয়া ইমান ধুনীয়া সন্ধিয়া হৈ গ'ল এতিয়া মানে পেহীহঁতে আমলেট খাই লৈছে ব্ৰেড আমলেট নে কি কিবা এটা আমলেট খাইছে আজি সোমবাৰ পৰি গ'ল সেইকাৰণে মইতো ৰাতিপুৱাৰ পৰা মানে নাই খোৱা একো মানে খাইছোঁ মানে এইবিলাক কণী চণী এইবিলাকতো নাখাওঁ মাছ মাংস সেইকাৰণে নাই খোৱা তাৰপিছত মই ৰাতিটো এনেকৈয়ে থাকিলোঁ মানে পানী খাই থাকিলোঁ তাৰপিছত এতিয়া ৰাতি হৈ গ'ল বিচনা আকৌ বাদে ঠিক কৰি লৈছোঁ ট্ৰেইনৰ বিচনা ঠিক কৰি লৈছোঁ তাৰপিছত এনেকৈ আৰু অলপ ভিডিঅ' কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই কাইলৈ আকৌ লগ পাম কাইলৈ ক'ত পামগৈ দিল্লী পামগৈ চাগে কাইলৈ আৰু ধুনীয়া ধুনীয়া মানে ঠাইত দেখিবলৈ পাব আপোনালোকে তো চাবলৈ নাপাহৰিব মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক উত্তৰাখণ্ড পোৱাৰ লগে লগে আৰু ধুনীয়া ধুনীয়া আপোনালোকে ভিডিঅ' পাই থাকিব আৰু আমি উত্তৰাখণ্ডলৈ কিয় গৈছোঁ আপোনালোকে জানিবলৈ মোৰ ভিডিঅ'টো চাব লাগিব ভিডিঅ'খিনি চাব লাগিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই